Hello guys, welcome back to my YouTube channel. So guys, আজি গৈ আছো মোৰ ঘৰৰ ওচৰতে গুলন্দি নদীৰ যি বিভীষিকা বানৰ বিভীষিকা। So guys, গৈ আছো তাতে। তো আপোনালোকে জানে কিছুদিন আগত বানপানীৰ বিভীষিকাত মোৰ ঘৰৰ ওচৰৰে 6টা পৰিয়ালৰ ঘৰ ভাঙি তছনছ কৰিছিলে। গতিকে আজিও সেই গুলন্দি নদীৰ পানীয়ে কিছু ঘৰ আজিও ভাঙি লৈ গৈ আছে। সো গতিকে গৈ আছো তাতে অকমান খা খবৰ ল'বলৈ। সবলক ভিডিঅ'টো চাই থাকক, কেনেকৈ কি হ'ল চাব পাৰিব। বলক পৰা ভিডিঅ'টো আৰম্ভ কৰিম, তাকে ভাবি পোৱা নাই। চাওক পানীৰ বিভীষিকা। সো মানুহখিনি তাতে আছে, ঘৰ তাতে আছে, লৈ চাব পাৰে যি বিভীষিকা। এইটো আচলতে ক'বলৈ গ'লে মোৰ ঘৰৰ ওচৰতে। গাঁওখনৰ নাম হাজাৰা গাঁও, জিলা ওদালগুৰি। সো গতিকে চাই থাকক ভিডিঅ'টো। চকাই চাওক, এই যে এইখিনি ঠাই চাই আছে, ইয়াতে এঘৰ মানুহ আছিলে। তো গতিকে এই ঘৰখন ভাঙি দিয়া হ'ল, ভাঙি অন্য ঠাইলৈ স্থানান্তৰিত কৰা হ'ল, কাৰণ পানীয়ে ভাঙি লৈ গৈছে এইখিনি ঠাই। চ' এইখিনি মানুহ আছে, চাওক মানুহখিনি জুম ধৰি আছে। গোটেইখিনি সহায় সহযোগিতাৰে ঘৰখন এঠাইৰ পৰা আন ঠাইলৈ দি থোৱা হ'ল। চ' বানৰ যি বিভীষিকা, তাত কোনো খবৰ ল'বলৈ মানুহ নাহে। গতিকে মই আগতেও আছিলোঁ এই বানাক্ৰান্ত লোকৰ সৈতে। চ' গতিকে মই এতিয়াও আছোঁ। তৎক্ষণাত মই শুনা পাই ইয়াত আহিছোঁ। চ' গতিকে চাই থাকক, আমিও চাই থাকিম। বলক ভিডিঅ'টো ভালদৰে চাই থাকিব। চ' গাইজ চাই থাকক, চাওক কিমান পানী, পানীয়ে পানী। মানুহখিনি ক'ত আছে খবৰ ল'বলৈ আহৰি নাই। চ' গতিকে ইয়াৰ আৰু এটা কাহিনী আছে, সেইটো মই পিছত ক'ম আপোনালোকক। কিয় এই বানৰ বিভীষিকাটো সৃষ্টি হ'ল, কাৰ দুখত কাৰ ভুলৰ বাবে সৃষ্টি হ'ল, আপোনালোকে চাব পাৰিব। মই আপোনালোকক জনাম, সকলো জনাম, চাই থাকক। তো মই মেইন ঠাইলৈ গৈ আছোঁ, য'ত আজি ঘৰ বাৰীবোৰ ভাঙি আছে। চ' আহি পালোঁ মানুহখিনিৰ ঘৰ। মানুহখিনি আছে মোৰ লগত। এই ঠাইডোখৰতে মাটিখিনি ভাঙি লৈ গৈছে। চ' গাইজ এইখিনি হ'ল মেইন জেগা, য'ত আজি যিখিনিয়ে ঘৰ বাৰী শ্বিফ্ট কৰি আছে। গতিকে চাওক ইফালে গছবোৰ কাটি আছে, গছবোৰ কাটি আছে। নিচেই ওচৰত ভাঙি ভাঙি আহি আছে। তো গতিকে এইসমূহ পৰিয়ালৰ কি অৱস্থা হ'ব চাই আপোনালোকে কমেণ্টত জনাব। ইফালে আছে আপোনাৰ এই ঠাইডোখৰ য'ত ঠাই আছে, আগৰ 6 ঘৰ আছিলে তাতে। আমি তালৈ যাম, গৈ আছোঁ তালৈ। এই চাওক মই য'ত থিয় হৈ আছোঁ, ইয়াতে 6 ঘৰ মানুহ আছিলে। তাতে 2টা পৰিয়াল আছিলে, তাতে আগতে 2টা পৰিয়াল আছিলে। তো সকলো নদীৰ মাজত। গতিকে এইখিনি জেগাত য'ত ঠাই আছে, তাতে মানুহখিনিৰ ঘৰ বাৰী আছিলে, মাটি বাৰী আছিলে, চব উঠাই লৈ গ'ল। গতিকে ইয়াৰ পৰা আৰম্ভ কৰি য'ত মই আগতে দেখুৱাইছিলোঁ, তাৰ আগত চাব পাৰিব পানীৰ ইমানেই প্ৰকোপ, য'ত গুলন্দি নদীখনে 10 মিনিটত এটা ঘৰ
লৈ যাব পাৰে, পানীৰ ভস্মীভূত কৰিব পাৰে। গতিকে এই নদীখনে বছৰে বছৰে ধৰি আমাৰ ইয়াতে, আমাৰ হাজাৰা গাঁওখনৰ বহু অসুবিধাত মানুহক পেলাই দিছে। ঘৰ বাৰীৰ পৰা আৰম্ভ কৰি খেতি বাতিলৈকে সকলো এই নদীখনে বছৰ বছৰে ক্ষতি কৰিছে। গতিকে ইয়াৰ মাজত কোনো ক্ষতি সাধনৰ কোনো বস্তু চৰকাৰৰ ফালৰ পৰা আমাৰ মানুহখিনি পোৱা নাই। গতিকে আমিও চেষ্টা অব্যাহত ৰাখিছোঁ, কেইবাবাৰো জনাইছোঁ প্ৰশাসনক। গতিকে কোনো কাণ সাৰ দিয়া নাই। এইবাৰ বাৰু ছয়টা ঘৰক অকণমান সকাহ দিছে, কিন্তু মাটিখিনিৰ অৱস্থা বা মাটিখিনিৰ যি কাৰ্য পৰিমাণৰ পাব লাগিছিলে সেইখিনি পোৱা নাই। গতিকে ভিডিঅ'টো চাই থাকক, আমি আৰু দেখুৱাম আপোনালোকক। মানুহ যেতিয়া অসহায়ত পৰে তাৰ কিছু দৃশ্য দেখুৱাবলৈ ওলাইছোঁ। এনেকুৱা দৃশ্য হয়তো অসমত দেখিবলৈ পোৱা নাই। গতিকে মানুহ যেতিয়া অসহায়ত পৰে, এনেদৰেই যি বানৰ বিভীষিকাত এনেদৰে পাৰত বহি নিজৰ সকলোবোৰ ঘৰখনৰ তছনছ ঘৰখনৰ ছবি দেখিবলগীয়া হয়। তো গতিকে বানৰ বিভীষিকাত এইসমূহ মানুহৰ দিশহাৰা। গতিকে এনেদৰেই নদীৰ পাৰত বহি দিশহাৰা হৈ বহি আছে।